Hello students, আজি তোমালোকৰ কাৰণে এটা নতুন ক্লাছ লৈ আহিছো আৰু আজি ক্লাছটোত থাকিব এটা কবিতা আৰু এই কবিতাটো ক্লাছ 9ৰ ষ্টুডেন্টছ খিনিৰ কাৰণে খুবেই প্ৰয়োজন আৰু এই কবিতাটোৰ নাম হৈছে দ্য ৰোড নট টেকেন আৰু কবিতাটো লিখিছে এজন আমেৰিকান পয়েট তেওঁৰ নাম হৈছে ৰবাৰ্ট ফ্ৰষ্ট। ৰবাৰ্ট ফ্ৰষ্টৰ এটা স্পেশালিটি আছিল, তেওঁ খুব লেখাবোৰ কবিতাবোৰ কমন আছিল আৰু এক্সট্ৰাঅৰ্ডিনাৰী এক্সপেৰিয়েন্সৰ ওপৰত তেওঁ কবিতাবোৰ লিখিছিল আৰু আজিৰ কবিতাটো এটা এক্সট্ৰাঅৰ্ডিনাৰী এক্সপেৰিয়েন্সৰ ওপৰত তেওঁ লিখিছিল আৰু প্ৰত্যেকবাৰৰ দৰে প্ৰত্যেকটো কবিতা বা ফ্ৰজ বুজোৱাৰ আগতে মই এটা চমুৱা আভাস দিওঁ, এটা ব্ৰিফ আইডিয়া এটা দিওঁ আৰু আইডিয়াটো এই কবিতাটোৰ এই যে মানুহে জীৱনত আগবাঢ়ি যাওঁতে কিছুমান এনেকুৱা সিদ্ধান্ত ল'ব লগা হয় আৰু সেই সিদ্ধান্তবোৰে জীৱনটো এটা পাৰ্থক্য আনে, এটা জীৱনটো গঢ়ি তুলিব, এটা কি ক'ব পথ এটা দিয়ে, গঢ়ি তোলে জীৱনটোত, পাৰ্থক্য এটা আনে, চেঞ্জ এটা আনে। তো ষ্টুডেণ্টছৰ লাইফতো তেনেকুৱা চেঞ্জ আহে, চইচ বাচিবলগীয়া হয়, ডিচিশ্যন ল'বলগীয়া হয়। উদাহৰণ হিচাপত ক্লাছ 10ৰ ষ্টুডেণ্টবোৰে যেতিয়া মেট্ৰিক দি ওলাই যাব তেতিয়া তেওঁলোকৰ হাতত 3টা ষ্ট্ৰীম থাকিব, আৰ্টছ, ছায়েন্স, কমাৰ্চ। তো তেওঁলোকে নিজৰ লগত যিটো চুইটেবল হয়, তেওঁলোকে যিটো পাৰিব বুলি ভাবে ডিচিশ্যন লয়, সেইমতে আগবাঢ়ি যাব। হয়তো সেইটো ডিচিশ্যন আৰ্টছৰ হ'ব পাৰে, ছায়েন্সৰ হ'ব পাৰে, কমাৰ্চৰ হ'ব পাৰে আৰু সেই ডিচিশ্যনত আগবাঢ়ি যাওঁতে জীৱনটো গঢ় দিব পাৰে, এষ্টাব্লিছড হ'ব পাৰে, ছাকচেছফুল হ'ব পাৰে ডিচিশ্যন লওঁতে। সেইকাৰণে কবিজনে কৈছে তেওঁ যেতিয়া ডিচিশ্যন ল'ব লগা হৈছিল খুব সাৱধানে ভাবি চিন্তি তেওঁ লৈছিল। তো আমাৰ জীৱনতো যিকোনো ডিচিশ্যন লওঁতে খৰধৰ কৰিব নালাগে, সাৱধান হ'ব লাগে, সাৱধানে বাছি ল'ব লাগে। তো আহা কবিতাটো আৰম্ভ কৰোঁ। কবিতাটো আৰম্ভ কৰাৰ আগতে ল'ৰা ছোৱালীবোৰক মই এটা ৰিকুৱেষ্ট কৰিম, তোমালোকে নিজৰ কিতাপখন ওলাই ল'বা আৰু কবিতাটো আৰম্ভ কৰোঁ। আহা। The road not taken. Two roads diverged in a yellow wood, and sorry I could not travel both. And be one traveler, long I stood, and looked down one as far as I could, to where it bent in the undergrowth. তো ইয়াতে ফাৰ্ষ্ট ষ্টেঞ্জাত কবিতাটোৰ ফাৰ্ষ্ট ষ্টেঞ্জাত কবিজনে কৈছে যে তেওঁ এজন জংঘলৰ মাজেৰে গৈ আছিল। উডৰ অৰ্থ হ'ল ফৰেষ্ট বা জংঘলৰ মাজেৰে গৈছিল আৰু সেই জংঘলখন কেনেকুৱা হালধীয়া ৰঙৰ আছিল। হালধীয়া ৰঙৰ কোৱা অৰ্থটো হ'ল যে অটম ছিজনত পাতবোৰ হালধীয়া শুকাই যোৱা নিচিনা হয়, গছৰ পৰা সৰিব ধৰে হালধীয়া। তো কবিজনে জংঘলৰ মাজেৰে গৈ আছিল, হালধীয়া জংঘলৰ মাজেৰে গৈ আছিল আৰু গৈ থাকোঁতে তেওঁ যিটো ৰাস্তাৰে আগবাঢ়ি গৈছিল সেই ৰাস্তাটো আকৌ দুটা ৰাস্তাত ডাইভাৰ্জড হৈছে আৰু সেইকাৰণে তেওঁ কৈছে যে চৰি আই কুড নট ট্ৰেভেল বোথ। এই দুটা ৰাস্তা ডাইভাৰ্জ হৈ গ'ল, তেওঁ যিটো ৰাস্তাৰে গৈছে তেওঁ সেই ৰাস্তাটো দুটা ৰাস্তাত ডাইভাৰ্জ হৈছে আৰু তেওঁ কৈছে যে চৰি মই এই দুটা ৰাস্তা একেলগে আগবাঢ়ি যাব নোৱাৰোঁ, গতিকে যিহেতু মই এজন ট্ৰেভেলাৰ মই এটা ৰাস্তাৰেহে আগবাঢ়ি যাব পাৰিম আৰু মই সেইকাৰণে কি কৰিছোঁ, এঠাইত ৰৈ সেই দুইটা ৰাস্তাত মই কোনফালেৰে যাম সেই দুইটা ৰাস্তা খুব মন দি বহু দূৰলৈ চাইছোঁ। দেখিছোঁ যে সেই দুইটা ৰাস্তাই এক নম্বৰ ফাৰ্ষ্ট ৰাস্তা আৰু ছেকেণ্ড ৰাস্তা দুইটাই আগবাঢ়ি গৈ আণ্ডাৰগ্ৰথৰ মাজত নাইকিয়া হৈ গৈছে, হেৰাই গৈছে। আণ্ডাৰগ্ৰথৰ শব্দটোৰ অৰ্থ হৈছে ডাঙৰ ডাঙৰ উদ্ভিদবোৰৰ তলত যিবোৰ সৰু উদ্ভিদ গজে হয় সেইবোৰক আণ্ডাৰগ্ৰথ বুলি কয়। তো তেওঁ এঠাইত ৰৈ মন দি চাইছে যে সেই ডাইভাৰ্জ হোৱা দুটা ৰাস্তা কিমান দূৰলৈ গৈছে আৰু দুইটা ৰাস্তাই আণ্ডাৰগ্ৰথৰ মাজত বহু কিছু আঁতৰত আগবাঢ়ি গৈ আণ্ডাৰগ্ৰথৰ মাজত নাইকিয়া হৈ গৈছে। এতিয়া ছেকেণ্ড ষ্টেঞ্জাত লৈ আহক। Then took the other just as fair and having perhaps the better claim because it was grassy and wanted wear, though as for that the passing there had warned them really about the same. আৰু ইয়াতে ছেকেণ্ড ষ্টেঞ্জাৰত কৈছে তেওঁ যিহেতু দুটা ৰাস্তা পালে, ফাৰ্ষ্ট আৰু ছেকেণ্ড দুইটা টু ৰোডছ ডাইভাৰ্ছ হোৱা পালে, তো তেওঁ ডিচিশ্যন এটা ল'ব লাগিছে। তেওঁ যেতিয়া আগবাঢ়ি যাব লাগিব ডিচিশ্যনটো লৈছে যে কোনটো ৰাস্তাত তেওঁ আগবাঢ়ি যাব আৰু সেইকাৰণে তেওঁ বাছতে খুব সাৱধান হৈছে যাতে পিছত ক্লেইম যেতিয়া কৰিব লগা হয়, দাবী কৰিব লগা হয় মই যিটো ৰাস্তাত গৈছিলোঁ মই ঠিকে বাচিছিলোঁ, সেনেকুৱা যদি দাবী কৰিব লগা হয় তেওঁ কোনটো পইণ্টত নিৰ্ভৰ কৰিব, তেওঁ কোনটো আগবঢ়াব যে ক্লেইমটো মই এইটোৰ কাৰণে আগবাঢ়ি গৈছিলোঁ। তো তেওঁ
চালে কি যে এটা ৰাস্তা বন ঘাঁহবোৰ মৰি গৈছে মানুহ অহা যোৱা কৰাৰ ফলত জীৱ জন্তু সেই বাটেৰে প্ৰথম ৰাস্তাটো অহা যোৱা কৰাৰ ফলত ঘাঁহ বনবোৰ মৰি ৰাস্তাটো স্পষ্ট হৈ পৰিছে আৰু দ্বিতীয় ৰাস্তাটোত কি হৈছে মানুহ সেই ৰাস্তাটোৰ অহা যোৱা কৰে কিন্তু খুব কমেই ব্যৱহাৰ হয় সেই ৰাস্তাটো আৰু সেইকাৰণে চাইডে চাইডে কি হৈছে সেউজীয়া ঘাঁহবোৰ গজি উঠিছে আৰু সেই ৰাস্তাটো সেউজীয়া হৈ আছে গতিকে তেওঁ সিদ্ধান্ত লৈছিল যে কোনটোত যাব এতিয়া এই আমি সেকেন্ড ষ্টেঞ্জাটোৰ পৰা গম পাইছোঁ যে তেওঁ খুব কমকৈ ব্যৱহাৰ হোৱা পথটোৱে আগবাঢ়ি যাবৰ কাৰণে বাছি লৈছে চইচ কৰিছে যে সেই ৰাস্তাটোৱে লওঁ আৰু খুব চিম্পলকৈ ইয়াতে মই বুজাই দিব পাৰিম যে খৰালি কালত যেতিয়া পথাৰৰ ধানবোৰ কাটি উঠা হয় তেতিয়া কি হয় গাঁৱৰ মানুহবোৰে শ্বৰ্টকাট ৰাস্তা লয় পথাৰৰ মাজেৰে অহা যোৱা কৰে আৰু অহা যোৱা কৰাৰ ফলত সঘনাই অহা যোৱা কৰাৰ ফলত কি হয় সেই পথাৰৰ মাজত ঘাঁহবোৰ মৰি যায় আৰু এটা ৰাস্তাৰ জন্ম হয় কোনোবাই যদি এদিনীয়া মানুহে আহি চায় যে সেই ৰাস্তাটো যদি চায় তেতিয়া পথাৰৰ মাজৰ ৰাস্তাটো তেতিয়া ক'ব পাৰোঁ যে এই ৰাস্তাটোৰে মানুহ সঘনাই অহা যোৱা কৰাৰ ফলত ঘাঁহ বনবোৰ মৰি এটা ৰাস্তা ওলাইছে পথাৰৰ মাজত আৰু এতিয়া 3 নম্বৰ ষ্টেজটো আহোঁ And about that morning equally lay in lips no step had trodden black. Oh, I kept the first for another day. Yet knowing how way leads on to way, I doubted if I should ever come back. তো ইয়াতে 3 নম্বৰ ষ্টেঞ্জাটোত কবিয়ে ৰবাৰ্ট ফ্ৰষ্টে কৈছে যে সেইদিনাখন ৰাতিপুৱা দুইটা ৰাস্তাতে সমানে গছৰ পাতবোৰ পৰি সমানে ইকুৱেলি পৰি আছিল আৰু সেই ৰাস্তাতে সেইদিনাখন কোনো অহা যোৱা নকৰাৰ ফলত পাতবোৰ ভৰিৰ খোজত কলা পৰি যোৱা নাছিল কি হয় গছৰ পাত চাত পৰি থাকিলে যেতিয়া আমি খোজকাঢ়ি যাওঁ বা গৰু ছাগলী সেইফালে পাৰ হৈ যায় পাতত যেতিয়া ভৰিৰ খোজ পৰে গৰু ছাগলীৰ খুৰাৰ খোজবোৰ পৰে তেতিয়া সেইবোৰ পাতবোৰ পিচি দিয়া নিচিনা হয় মোহাৰি যোৱা নিচিনা হয় তো তেনেকুৱা সেইটোক ট্ৰডেন বুলি কয় তো ট্ৰডেন ব্লেক হোৱা নাই পাতবোৰ মোহৰি কলা পৰি যোৱা নাই বুলি কৈছে কবিয়ে আৰু তেওঁ কবিয়ে কৈছে যে প্ৰথম ৰাস্তাটো অন্য এটা দিনৰ কাৰণে তেওঁ থৈ দিছে আৰু তেওঁ এতিয়া কি কৰিব দ্বিতীয় ৰাস্তাৰে আগবাঢ়ি যাব 2 নম্বৰ ৰাস্তাটোৰে আগবাঢ়ি যাব আৰু ইয়াতে তেওঁ দ্বিতীয় ৰাস্তাটোৰে আগবাঢ়ি যাওঁতে এইটো কথা কৈছে যে এটা ৰাস্তাই অন্য এটা ৰাস্তাৰ জন্ম দিয়ে যেতিয়া দ্বিতীয় ৰাস্তাটোৰে আগবাঢ়ি যাই থাকিব তেওঁ কৈছে যে সেই দ্বিতীয় ৰাস্তাটোৱে আৰু চাগে নতুন দুটা ৰাস্তা জন্ম দিব পাব আৰু সেই ৰাস্তাটোৰে আৰু আগবাঢ়ি যাওঁতে এনেকৈ 2টা 4টা 8টাকৈ ৰাস্তা এনেকৈ ভাঁজবোৰৰ প্ৰতিয়ে ৰাস্তা নতুন ৰাস্তা জন্ম হ'ব আৰু সেই ৰাস্তাৰে আগবাঢ়ি যাওঁতে থাকোঁতে তেওঁ ইমানেই দূৰ আঁতৰি যাব ইমান দূৰ গৈ পাব যে আৰু পুনৰ ঘূৰি আহি প্ৰথম ৰাস্তাটোত যাব তেওঁ নোৱাৰিব তেওঁ সন্দেহ কৰিছে যে দ্বিতীয় ৰাস্তাৰে আগবাঢ়ি গৈ থাকোঁতে বহু দূৰ ওলাই যাব গতিকে প্ৰথম ৰাস্তাটো যে তেওঁ কেতিয়াও ভৱিষ্যতে জীৱনত ব্যৱহাৰ কৰিব সেইটো তেওঁ ভাবা নাই তেওঁ সেইটো প্ৰায় অসম্ভৱ বুলিয়েই জ্ঞান কৰিছে আৰু আমাৰ ফাইনেল ষ্টেঞ্জাটো আহিল 4th ষ্টেঞ্জা I shall be telling this with a sigh somewhere ages and ages hence 2 roads diverge in a wood and I took the one less traveled by and that has made all the difference তো ইয়াতে 4 নম্বৰ ষ্টেঞ্জাত কবিয়ে কৈছে যে তেওঁ এটা সময়ত খুব সকাহত একদম খুব ৰিলেক্স ফিল কৰি SIGH এইটো শব্দটোৰ খুব ৰিলেক্স একদম দীঘলীয়া উশাহ এটা লৈ ক'ব এতিয়া আমি কিবা এটা কাম বহুত কঠিন কাম কৰিব লৈছোঁ কৰি খুব ভালকৈ কামটো কমপ্লিট কৰিলোঁ তেতিয়া যিটো আমি ৰিলেক্স এটা সকাহৰ উশাহ ল'ম কৰিলোঁ সেইটোৰে হ'ল অৰ্থ হৈছে চাই তো ইয়াতে কি কৈছে তেওঁ খুব সকাহত খুব ৰিলেক্সত এই কথাটো ক'ব এইজেছ বছৰৰ পিছত বছৰ ফিউচাৰ হেন্স ইন ফিউচাৰ অৰ্থটো হ'ল আছে টেক্সট বুকত তো ইন ফিউচাৰ তেওঁ খুব ৰিলেক্সড হৈ ক'ব যে তেওঁ জংঘলৰ মাজেৰে দুটা ৰাস্তা গৈছিল ক'ব যে জংঘলৰ মাজেৰে দুটা ৰাস্তা গৈছিল আৰু তেওঁ এটাই ৰাস্তা বাছি লৈছিল কোনটো যিটো ৰাস্তাৰে খুব কমে মানুহ অহা যোৱা কৰে আৰু সেই ৰাস্তাটো বাছি লোৱাৰ ফলত তেওঁৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন হৈছে এটা ডিফাৰেন্স আহিছে
তো এইটোৱে আছিল কবিতাৰ চামাৰি তোমালোকে কবিতাটো ভাল পাবা এবাৰ পঢ়ি চাবা ভিডিঅ'টো চাবাই তাৰ লগতে এবাৰ পঢ়ি চাবা কবিতাটো আৰু কবিতাটোৰ অৰ্থবোৰ মই ডেছক্ৰিপশ্যন বক্সত দি দিম তোমালোকে কবিতাটোৰ ডেছক্ৰিপশ্যন ভিডিঅ'টো চাই উঠি ডেছক্ৰিপশ্যন বক্সত টান শব্দ অৰ্থবোৰ চাবা আৰু পৰীক্ষাত এইটো কবিতাটো আহিবই খুবেই ইম্পৰ্টেণ্ট ইয়াৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে যেনেকুৱাকৈ আহিব পাৰে ধৰা কবিতাটোত কবিয়ে কোনটো ৰাস্তা বাছি লৈছিল কিয় বাছি লৈছিল আৰু যেতিয়া শেষত ফাইনেল ষ্টেঞ্জাটোৰ পৰাও আহিব পাৰে যে কিয় ৰিলেক্সড হৈ বা ছাইড হৈ তেওঁ ক'ব ভৱিষ্যতে অহা বছৰত ক'ব যে তেওঁ যিটো বাছি লৈছিল তেওঁৰ জীৱনত এটা পাৰ্থক্য আনিছিল সেনেকুৱা প্ৰশ্ন আহিব পাৰে তো কবিতাটো খুবেই দৰকাৰী আৰু পঢ়ি চাবা খুব ইণ্টাৰেষ্টিং আৰু এইখিনি আছিল আজি কবিতাটোৰ চামাৰিটো ভালকৈ পঢ়িলে গম পাবা আৰু যদি কিবা বুজি নোপোৱা থাকে কবিতাটো বাৰে বাৰে চাবা ডাউটবোৰ ক্লিয়াৰ হ'ব আৰু যদিও কিবা প্ৰশ্ন সুধিব লগা থাকে মোক কমেণ্ট কৰিবা মই তোমালোকৰ কমেণ্টৰ ৰিপ্লাই দিব চেষ্টা কৰিম যিমানখিনি পাৰোঁ মই চেষ্টা কৰিম আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে প্লিজ শ্বেয়াৰ কৰিবা থেংক ইউ